সময়ত বানপানী কম হয় কিন্তু আমাৰ ফালে নহয় আৰু মানে সেইফালে হয় হুজাই ডিষ্ট্ৰিক্টৰ হুজাই এইফালে যেতিয়া যাওঁ গ্ৰীণ দেখিবলৈ এটা মানে বেলেগ এক্সপিৰিয়েঞ্চ। হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে অসমৰ ল'ৰা আবিদ আৰু অসমৰ ল'ৰা আবিদ আজি ক'তো যোৱা নাই, আহি উপস্থিত হৈছে গাঁৱত। চাৰিওফালে দেখিবলৈ পাইছে কেৱল পথাৰ আৰু পথাৰৰ মাজত আহি পৰিছে অসমৰ ল'ৰা আবিদ। কাৰণ নিশ্চয় গম পায় এতিয়া খেতিৰ ৰাইজ যিটো ধান খেতিৰ সময় এতিয়া, আৰু অসমৰ কৃষকে বেছি ধান খেতি কৰে, সেইবাবে আমাৰ অসমত ধান খেতি চাওক লগাই দিছে, কৃষকসকলে ধান পথাৰত লগাই দিছে। ভাবিলোঁ ভিডিঅ' দিয়া নাই, মই এতিয়া মানে পঢ়ি আছোঁ অলপমান, সেইবাবে কেইমাহমান ভিডিঅ' কম দিম, সেইবাবে আজি ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ খেতি পথাৰখিনি। এয়া চাওক, মই দেখুৱাম বেক কেমেৰাৰে চাওক আপোনালোকে খেতি পথাৰখন। এয়া নিশ্চয়কৈ দেখিবলৈ পাইছে চাৰিওফালে মানুহে মানে কৃষকসকলে ধান খেতি কৰিছে। মই এতিয়া পথাৰৰ মাজত আছোঁ, চাৰিওফালে দেখিবলৈ পাইছোঁ কেইদিন পিছত গ্ৰীণ হৈ পৰিব, দেখিবলৈ এটা ভাল লাগে কেইদিন পিছত। এতিয়া ভাল একো হোৱা নাই, মানে নতুন লগাইছে, আজি লগাইছে। ভাবিলোঁ আপোনালোকৰ দৰ্শকসকল, এইবাৰ অসমত বানপানীৰ কাৰণে বহুত কৃষকৰ খেতি বিনষ্ট হৈ পৰিছে। আৰু আমাৰ এইখন হ'ল মিডিল অসমত বানপানী কম হয় কিন্তু আমাৰ ফালে নহয় আৰু মানে সেইফালে হয় হুজাই ডিষ্ট্ৰিক্টৰ হুজাই যোগিজান ফালে বানপানী হয়, আৰু সেইফালে খেতি পথাৰ বহুত মানে বেয়া হৈ পৰিছে। আৰু এই চাওক, মই পথাৰৰ মাজে মাজে খোজকাঢ়ি আছোঁ আৰু আপোনালোকক কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া চাওক, কৃষকসকলে ধান খেতি কৰিছে, বহুত ভাল লাগি আছে। এনেকুৱা মানে নেচাৰেল বিউটিৰ মাজে সময়ত খোজকাঢ়িলে এটা ভাল লাগে। দৰ্শকসকল, মানে ধান খেতি হৈছে আমাৰ অসমৰ এটা সম্পদ বুলি ক'ব লাগিব, কাৰণ অসমৰ এটা সম্পদ ধানৰ পৰা আমি খাওঁ, যিটো আমি খাদ্য গ্ৰহণ কৰোঁ, সেইটো এই ধানৰ পাতৰ পৰা লাষ্ট সময়ত এইটো হাৰ্ভেষ্টিং হোৱাৰ পিছত মানে ৰাইচ হয়, চাউল হয়, আৰু তাৰপিছত আমি ভাত বনাই খাওঁ, সেইটোৱে হৈছে এইটো। আৰু আপোনালোকে নিশ্চয়কৈ আজিৰ ভিডিঅ'টো চাই ভাল লাগিব, কাৰণ বেলেগ দেশৰ বা বেলেগ অঞ্চলত এইবিলাক দেখিবলৈ নাপায় টাউনৰ মানুহসকলে। মই গাঁৱলীয়া ল'ৰা হিচাপে গাঁৱৰ পৰিৱেশ দেখুৱালোঁ অকণমান, আপোনাৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। আৰু চাইছে নিশ্চয়কৈ চাৰিওফালে সকল, ইয়াত চাৰিওফালে মোৰ কেৱল খেতি পথাৰ আছে, নিশ্চয়কৈ দেখিবলৈ পাইছে। এয়া চাৰিওফালে পথাৰ, আৰু পথাৰৰ মাজে মাজে এনেকুৱা আহিলে এটা নেচাৰেল মানে টাউনৰ পৰা গাঁৱলীয়া পৰিৱেশ এটা ভাল মই বুলি ভাবোঁ, কাৰণ গাঁৱত নেচাৰেল পোৱা যায়। নিশ্চয় এয়া দেখিবলৈ পাইছে, কি মজা বিউটিৰ মাজেৰে গৈ আছোঁ, আৰু কেইদিন পিছত মানে তো বহুত ভাল লাগে চাবলৈ। টাউনত থাকিলেতো কেৱল গৰম ৰ'দ খাব লাগে, আৰু গাঁৱলীয়া পৰিৱেশ ভাল, কিন্তু টাউনত যিসকল থাকে তেওঁলোকে বেয়া নাভাবিব। মানে राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो, लेकिन लौंडा यहाँ नहीं रुक। মানে আমি টাউনত নাইতো, সেইবাবে আৰু গাঁৱলীয়া ল'ৰা হিচাপে গাঁওখনেই দৰ্শকসকল, এতিয়া সন্ধিয়া হৈ পৰিছে, কিন্তু এতিয়ালৈকে কৃষকসকলে খেতি লগাই আছে। নিশ্চয়কৈ দেখিবলৈ পাইছে, তেওঁলোকে এতিয়ালৈকে মেহনত কৰি আছে। আৰু ইয়াত চাওক ভিউ চাওক, আকাশৰ ভিউটো চাওক, তাৰ লগত ইয়াতে যেতিয়া খেতি হ'ব কিমান এটা ভাল লগা দৃশ্য, গ্ৰীণ হৈ যোৱাৰ পিছত। আৰু এইফালে চাওক, কৃষকসকলে খেতি লগাই দিছে, চাৰিওফালে খেতি আৰু খেতি। আৰু মানে গাঁৱলীয়া পৰিৱেশত সন্ধিয়াৰ সময়ত যেতিয়া ওলাওঁ ন খোজকাঢ়িবলৈ, এতিয়া ভাল লাগে, মানে কি ক'ম, মনৰ পৰা বহুত বেছি ভাল লাগে। দৰ্শকসকল, যেতিয়া বানপানী হৈছিল ন, এতিয়া এইফালে আমাৰ এইফালে পানী নাহে, এতিয়া এইবিলাক পথাৰ খালী মানে শুকান থাকে, আৰু এতিয়া পানী আহিছে বৰষুণ দিয়াৰ কাৰণে। আৰু এইফালে চাওক খেতি, কৃষকসকলে ইয়াতে আকৌ এতিয়ালৈকে পথাৰত মানে তেওঁলোকে ধান লগাবলৈ প্ৰস্তুতি মানে চলাই আছে। এতিয়া সন্ধিয়া হৈ পৰিছে।
দৰ্শকসকলৰ ভিডিঅ'টো ইয়াৰ পৰাই সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু গাঁৱলীয়া পৰিৱেশৰ মাজত ভিডিঅ'বিলাক চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলত জড়িত হৈ থাকক ধন্যবাদ জয় আই অসম